এয়া দেখিছেনে মিচিং নৃত্য পৰিৱেশন কৰিছিলোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছিল প্ৰাক ভোগালীৰ সাংবাদিকৰ আড্ডা। সেই সাংবাদিকৰ আড্ডাতে আমাৰ লোকনৃত্যৰ দল এটি আছিলে, সেই দলটোত মই মিচিং নৃত্য পৰিৱেশন কৰিছিলোঁ। এয়া দেখিছেই চাগে, খুব ধুনীয়াকৈ সাজি কাচি ওলালোঁ আৰু মোৰ লগতে আছিলে এয়া ভণ্টি পৰি আৰু মই দুয়োজনীয়ে নাচিছিলোঁ মিচিং। আৰু আমাৰ সতীৰ্থসকলেও সকলোৱে কোনোবাই গোৱালপাৰীয়া নাচিছিল, বড়ো নাচিছিল, তিৱা, হাজং, বিহু সকলোৱে আছিলে আৰু ঝুমুৰ আছিলে। খুব ধুনীয়াকৈ আচলতে অনুষ্ঠিত হৈ গ'ল কালিৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবে অনুষ্ঠিত কৰা এই আড্ডা। খুব ভাল লাগিলে দেই, খুব নাচিলোঁ আৰু লগতে আমি দিহানাম পৰিৱেশন কৰিলোঁ আৰু যিসকল সতীৰ্থই গান গাইছিল, বিহু গাইছিল, সেই তালে তালে নাচিলোঁ। খুব ভাল লাগিল। তাকে ভাবিলোঁ সৰু সৰু টুকুৰেৰে ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকৰ আগত সেয়া দিওঁ। এয়া দেখিছেনে, একদম নাচিছোঁ আৰু ভুলে শুদ্ধই যি পাৰোঁ। আৰু এয়া মই প্ৰথমবাৰৰ বাবে মিচিং সাজপাৰ পৰিধান কৰিছিলোঁ। কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন দেই। পিছে মই নিজকে অলপ শকত দেখিছোঁ যি কি নহওক খুব ভাল লাগিলে। আৰু এনেদৰে বেলেগৰ সাজ পোছাক পিন্ধিও খুব ভাল পাওঁ আৰু নিজৰটো আমাৰ অসমীয়াৰ আছেই সাজপাৰ, সেয়াৰ বাহিৰেও এনেদৰে বেলেগৰ সাজপাৰ পিন্ধিও খুব ভাল পাওঁ। আৰু আমি এয়া দেখিছে নহয়, অকণমান আগত ক'লোৱে এইদৰে পল্লৱদা দেৱদাহঁতে গান গাই আছিলে, তাৰ তালে তালে আমি কেইজনে নাচিলোঁ। সীমাদ্ৰী, ঋতুবা, মই, আমি গোটেইকেইজনী, গৰিমা, গোটেইকেইজনী আমি এপাক নাচিছোঁ আৰু খুব ভাল লাগিল সঁচাকৈ দেই। আৰু এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ সকলোৱে গাইছে, কোনোবাই কবিতা আবৃত্তি কৰিছে, নাটক কৰিছে, অভিনয় কৰিছে, লোকবাদ্য পৰিৱেশন কৰিছে, ঝুমুৰ নাচিছে, মুঠতে যোনে যিদৰে পাৰে আড্ডা গৰম কৰিছে। আৰু এয়াই আছিল। আৰু ভোগালীত আনন্দ নকৰিলেনো কেনেকৈ হ'ব ন, ভোগৰ উৎসৱ। আৰু ইয়াৰ সকলোৱে একুৰা জুইৰ কাষত। আৰু এয়া আমাৰ মৰমৰ পল্লৱীবাক আমি এনেও বহুত ভাল পাওঁ আৰু মোৰো ফেভৰেট বা হয় পল্লৱীবা। আৰু এয়া দেখিছে, আমি গোটেইবোৰ ওলাই আছিলোঁ, ওলাই থাকোঁতে ভাবিছোঁ অকণমান কৰি ৰাখোঁ। আৰু এয়া হৈছে দিহানাম। আচৰিত কথাটো হ'ল, আমি চাগে আধা ঘণ্টা 1 ঘণ্টাও আমি ভালদৰে আখৰা কৰা নাছিলোঁ নেকি দিহানামৰ। তেনেদৰে আমি পৰিৱেশন কৰিলোঁ। আৰু এয়া দেখিছে আমাৰ নামতীসকলৰ যুঁজ। এয়া প্ৰত্যেকজনী ছোৱালী সাংবাদিক, প্ৰত্যেকজন ল'ৰা সাংবাদিক হয়। আৰু মানে কাৰ কি প্ৰতিভা নাই, সকলো প্ৰতিভাৰে একদম ভৰপূৰ প্ৰতিভা আৰু সকলোৰে প্ৰতিভা আছে। আৰু সঁচাকৈ খুবেই ভাল লাগিলে। আৰু এয়া ভাবিলোঁ মই কি কৰিছিলোঁ সেয়াই দেখাওঁ। আৰু খুব ভাল লগা এটা দিন আছিল। আৰু এনে এখন মঞ্চ পালে নিজৰ এই আবদ্ধ কৰি থকা মনটোকো অকণমান আনন্দ ফূৰ্তিৰ মাজত নিব পাৰোঁ আৰু খুব ভাল লাগিল। আৰু ধন্যবাদ জনাইছোঁ গুৱাহাটী প্ৰেছ ক্লাব, আৰু আপোনালোককো ধন্যবাদ এইকেইদিন মোক ধুনীয়াকৈ কমেণ্ট কৰি থকাৰ বাবে। বাকী সকলোকে ভোগালীৰ শুভেচ্ছা।